আজি মই তোমালোকক দশম শ্ৰেণীৰ বিষাদ যোগ পাঠটিৰ মূল ভাগটি ক'বলৈ লৈছোঁ। বিষাদ যোগ পাঠটিৰ মূল ভাগ হৈছে ইয়াত আৰম্ভণিতেই অন্ধ ৰজা ধৃতৰাষ্ট্ৰক যুদ্ধভূমিত হৈ থকা যুদ্ধখনৰ হুবহু বৰ্ণনা সঞ্জয়ে ধৃতৰাষ্ট্ৰক দি আছে। সঞ্জয়ে কথাখিনি কৈ থাকোঁতে ধৃতৰাষ্ট্ৰই সঞ্জয়ক প্ৰশ্ন কৰিছে যে সেই সঞ্জয়, মোৰ পুত্ৰসকলে আৰু পাণ্ডুৰ পুত্ৰসকলে কুৰুক্ষেত্ৰত লগ হৈ কি কৰি আছে মোক কোৱা। তেতিয়া ৰজাৰ আদেশমতে সঞ্জয়ে কৈছে যে জানা ৰজা, পাণ্ডৱৰ সেনাসকল যুদ্ধক্ষেত্ৰত বেহুৰূপে মানে চাৰিওফালে আৱৰি থকা দেখি তোমাৰ পুত্ৰ দুৰ্যোধনে দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈ ক'বলৈ ধৰিলে, হে আচাৰ্য, পাণ্ডৱসকলৰ সেনাবোৰ চোৱাচোন। দ্ৰুপদৰ পুত্ৰ ধৃষ্টদ্যুম্নই কিদৰে বেহু সাজি আছে। ভীম অৰ্জুনৰ দৰে ধনুৰ্ধৰ সকলো আছে। সেই ধনুৰ্ধৰসকলৰ নাম শুনক, সাত্যকী, বিৰাট, চেকিতান, কাশীৰাজ, পুৰজিত, কুন্তীভোজ, যুধামন্যু, দ্ৰৌপদীৰ 5 পুত্ৰ, প্ৰতিবিন্ধ্যা আদি। এই সকলোবোৰ মহাৰথী। এই মহাৰথীসকলৰ লক্ষণ কওঁ শুনক। যিয়ে একে সময়তে ধনুধাৰীৰ সৈতে যুদ্ধ কৰিব পাৰে তাকে মহাৰথী বোলে। আমাৰ যিবোৰ সেনাপতি আছে তেওঁলোকৰ নাম কওঁ শুনক। গুৰু দ্ৰোণ, পিতামহ ভীষ্ম, মহাৰথী কৰ্ণ, অগ্ৰগণী কৃপ, অশ্বত্থামা, বিকৰ্ণ, সোমদত্তৰ পুত্ৰ ভূৰিশ্ৰৱা। ইয়াৰ বাদেও অন্যসকল বীৰেও আমাৰ কাৰণে প্ৰাণ ত্যাগ কৰিবলৈ ইচ্ছা কৰিছে। সকলো বীৰ নানা অস্ত্ৰত নিপুণ, সকলোৱে যুদ্ধত বিশাৰদ। এই বীৰসকল একত্ৰিত হৈও আনকি ভীষ্ম সেনাপতি সকলোৰে সৈতে থকা স্বত্তেও আমাৰ একাদশ অক্ষৌহিণী সেনায়ে পাণ্ডৱসকলৰ সৈতে যুদ্ধ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাই। আনহাতে মাত্ৰ 7 অক্ষৌহিণী পাণ্ডৱ সেনাৰ লগত কেৱল ভীম থাকিয়েই আমাৰ সৈতে যুদ্ধ কৰিবলৈ সামৰ্থ্য প্ৰকাশ কৰিছে। এতেকে তোমালোকে সাৱধানে যুদ্ধভূমিত থাকি ভীষ্মক ভালদৰে ৰক্ষা কৰিবা। সমুখফালে যুদ্ধ কৰোঁতে কোনেও যাতে পাছফালৰ পৰা প্ৰহাৰ নকৰে তালৈ লক্ষ্য কৰিবা। ভীষ্মৰ জীৱনেই আমাৰ জীৱন। এইদৰে বহু মানযুক্ত কথা ৰজাৰ পৰা শুনি মহাপ্ৰতাপী কুৰুবীৰ ভীষ্মই ৰজালৈ চাই হাঁহিলে আৰু সিংহই গৰ্জন কৰাৰ দৰে গৰ্জন কৰিবলৈ ধৰিলে আৰু খুব জোৰেৰে শংখ বজাবলৈ ধৰিলে। ভীষ্মৰ এনে শংখধ্বনি শুনি যুদ্ধক্ষেত্ৰৰ সকলো ঠাইতে শংখ, ভেৰী, আনক, গোমুখ আদি বিভিন্ন বাদ্য বজাবলৈ ধৰিলে। এই বাদ্যবাজনাৰ প্ৰচণ্ড শব্দ হ'বলৈ ধৰিলে। আজিলৈ বিষাদ যোগ পাঠটিৰ ইমানখিনি তোমালোকক ক'লো। পিছৰ পাঠত মই ইয়াৰ পিছৰখিনি ক'ম।